মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আমাৰ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ দ্বিতীয়টো পাঠ বুদ্ধিয়ক বীৰবল। আমি সকলোৱে বীৰবলৰ সাধুবোৰ পঢ়িছোঁ, য'ত বীৰবলৰ বুদ্ধিমত্তাৰ পৰিচয় পোৱা যায়। বিভিন্ন সমস্যা তৎক্ষণাতে বীৰবলে বুদ্ধিৰে সমাধান কৰা আমি সাধুবোৰত দেখিবলৈ পাওঁ। তোমালোকৰ পাঠৰ সাধুটোতো বীৰবলে কিদৰে বুদ্ধিৰে সম্ৰাট আকবৰৰ চিকাৰ কৰি ভালপোৱা স্বভাৱটো আঁতৰালে আৰু অৰণ্যসমূহত জীৱ জন্তু নাইকিয়া হোৱাৰ পৰা ৰক্ষা কৰিলে, সেই কথা জানিব পাৰিবা। সাধুটো তোমালোকে ঘৰত পঢ়িবাচোন। আজিৰ ভিডিঅ'টোত আমি সাধুটোৰ অৰ্থাৎ তোমালোকৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আহাচোন আমি পাঠটোৰ প্ৰশ্ন উত্তৰখিনি চাওঁ। কোৱা আৰু লিখা। অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? সম্ৰাট আকবৰে চিকাৰ কৰি ভাল পাইছিল। ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল? বীৰবলে পশু পক্ষীৰ মাত বুজি পোৱা কাৰণে সম্ৰাট আকবৰে ফেঁচা দুটাই কি পাতিছিল সেয়া বীৰবলক সুধিছিল। আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? বীৰবলে কৈছিল, ফেঁচা দুটাই দুয়োৰে সন্তানৰ মাজত বিয়াৰ কথা আলোচনা কৰি আছে। পশু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। উত্তৰ: পশু পক্ষী নোহোৱা ৪০খনমান অৰণ্য দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল? ৰাজকন্যাৰ পিতাকে বৰ্তমান ২৫খনমানহে অৰণ্য দিব পাৰিব বুলি কৈছিল। ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল? কাৰণ সম্ৰাট আকবৰে যিটো হাৰত চিকাৰ কৰিছে আৰু দুমাহ অপেক্ষা কৰিলে পশু পক্ষী নোহোৱা ৪০খনমান অৰণ্য দিব পাৰিব। অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল? উত্তৰ: অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিঃশেষ হৈ যাব বুলি পাত্ৰীৰ পিতৃ ফেঁচাটোৱে কৈছিল। বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে? বীৰবলৰ কথাখিনি শুনি আকবৰে উপলব্ধি কৰিলে যে তেওঁ যি ধৰণে চিকাৰ কৰিবলৈ লৈছে সোনকালেই অৰণ্যসমূহ পশু পক্ষী বিহীন হ'ব। আকবৰে শেষত বীৰবলক কি কথা কৈছিল? আকবৰে বীৰবলক কৈছিল যে আমাৰ আজিৰ ভ্ৰমণ ফলপ্ৰসূ হ'ল আৰু মোৰো চিকাৰ কৰাৰ হেঁপাহ নাইকিয়া হ'ল। কঠিন শব্দৰ অৰ্থ লিখা। বিতুষ্ট, অসন্তুষ্ট। বন্য, বনৰ বা জংঘলৰ। নিঃশেষ, একেবাৰে শেষ হোৱা। তাৎপৰ্য, কোনো কথাৰ অৰ্থ বা উদ্দেশ্য। উপলব্ধি, অনুভৱ কৰা, কোনো কথাৰ বিষয়ে জন্মা জ্ঞান। আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু পক্ষীৰ মাত বুজি পাইছিলনে? যদি পোৱা নাছিল তেনেহ'লে কিয় বুজাৰ ভাও জুৰিছিল? উত্তৰ: বীৰবলে প্ৰকৃততে পশু পক্ষীৰ মাত বুজি পোৱা নাছিল। সম্ৰাট আকবৰে যিটো হাৰত চিকাৰ কৰিবলৈ লৈছিল সোনকালেই অৰণ্যসমূহ পশু পক্ষী বিহীন হ'লহেঁতেন। সেয়ে তেওঁ পশু পক্ষীৰ মাত বুজি পোৱাৰ ভাও জুৰিছিল যাতে ৰজাই নিজৰ ভুল বুজি পায়। উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে? উত্তৰ: উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলে। কাৰণ বীৰবলে পশু পক্ষীৰ মাত বুজি পাওঁ বুলি কৈ ৰজাক যিকেইটা কথা ফেঁচা দুটাই পাতি থকা বুলি কৈছিল সেইকেইষাৰ কথা শুনিয়েই ৰজাই নিজৰ ভুল উপলব্ধি কৰিব পাৰিছিল। ৰজাক যিহেতু বীৰবলে চিকাৰ কৰাত বাধা দিব নোৱাৰে, গতিকে এনেদৰে বুদ্ধিৰে উদ্দেশ্য সাধন কৰিছিল। কোনে কাক কিয় কৈছিল? কি কাৰণে সি বাৰু তেনেদৰে বুকু ডাঠি ক'ব পাৰিছে? উত্তৰ: যেতিয়া পাত্ৰীপক্ষৰ ফেঁচাটোৱে দৰাপক্ষৰ ফেঁচাটোক কৈ আছিল দুমাহ অপেক্ষা কৰিলে ৪০খন কিয় ৫০খনতকৈও অধিক জীৱ জন্তুহীন অৰণ্য দিব পাৰিব, সেই কথা শুনি আকবৰে আচৰিত হৈ উক্ত কথাষাৰ বীৰবলক সুধিছিল। খ নম্বৰ প্ৰশ্ন: আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। গতিকে ব'লা ৰাজপ্ৰাসাদলৈ উভতি যাওঁ।
উত্তৰ যেতিয়া আকবৰে বীৰবলৰ কথা শুনি অনুভৱ কৰিলে যে তেওঁ এই হাৰত চিকাৰ অব্যাহত ৰাখিলে অৰণ্যসমূহ সোনকালেই পশু পক্ষীবিহীন হ'ব, তেতিয়াই আকবৰে বীৰবলক উক্ত কথাষাৰ কৈছিল। প্ৰতিটো যুক্তাক্ষৰৰে দুটাকৈ শব্দ লিখা। বিতুষ্ট, কষ্ট, কষ্টকৰ, 40, দিল্লী, উল্লেখ, তাৎপৰ্য, কাৰ্য, সূৰ্য। যুৰীয়া শব্দ লিখোঁ আহা। পশু পক্ষী, জীৱ-জন্তু, ধন সোণ, খুজি মাগি, গছ-গছনি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ আজি ষষ্ঠ শ্ৰেণীৰ বুদ্ধিয়ক বীৰবল নামৰ পাঠটোৰ প্ৰশ্নোত্তৰ আগবঢ়ালোঁ। আশা কৰোঁ তোমালোকে চেনেলটোৰ ভিডিঅ'সমূহ চাই থাকিবা, তেতিয়াহে পৰৱৰ্তী যি আমি ভিডিঅ' তোমালোকলৈ লৈ আহিম সেয়া তোমালোকে দেখা পাবা। ধন্যবাদ।